हेलो दोस्तों আকৌ এবাৰ মোৰ ইউটিউব চেনেল আপোনালোকসকলকে স্বাগতম জনাইছোঁ মই বেদান্ত আপোনালোকে চাই আছে আছামিজ টেক এণ্ড ট্ৰেভেল তো আজি এটা একদম বম মজাৰ বিষয় লৈ আহিছোঁ তো থাম্বনেইলত এতিয়ালৈকে নিশ্চয় দেখিছে আপোনালোকে আজি ইউটিউবৰ বিষয় লৈ আহিছোঁ যে ইউটিউবৰ আমি কেনেকৈ ছাবস্ক্ৰাইবাৰ বঢ়াব পাৰোঁ এতিয়া ইউটিউবৰটো আপোনালোকৰ ছাবস্ক্ৰাইবাৰে মেইনলি ডিপেণ্ড কৰে ন বাকী মানে মনিটাইজেশ্যন এনেবল কৰাকৈ ধৰি অন্যান্য ঢেৰ কিবা কিবি আপোনাৰ ছাবস্ক্ৰাইবাৰৰ ওপৰতে মানে ডিপেণ্ড কৰে ছাবস্ক্ৰাইবাৰ বাঢ়িলে ভিউ বাঢ়িব যিখিনিয়ে ছাবস্ক্ৰাইব কৰিব সেইখিনিলে ভিউটো মানে সেইখিনিয়ে বেছিকৈ ভিডিঅ'খিনি আপোনাৰ চাব তো ছাবস্ক্ৰাইবাৰ লাগিবই মেইন কথা মনিটাইজেশ্যন এনেবল কৰিবলৈ আৰু এনেও প্ৰথম 1000 ছাবস্ক্ৰাইবাৰটো লাগেই যদি 1000 ছাবস্ক্ৰাইবাৰলৈ আপোনাৰ কেইবাটাও কম আছে মানে 20টা 30টা ধৰিলেও কম আছে তো 20টা 30টা আপুনি আৰামছে বঢ়াব পাৰে তো তাৰ এটা উপায় মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ তো ব'লক চাওঁ সেই উপায়নো কি তো ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ তো প্ৰথমে তাৰ বাবে কৰিব লাগিব কি আপোনাৰ কেইটামান ইমেইল লাগিব আপোনাৰ যেটা ইমেইল থাকিব সেইটা ইমেইলে আপুনি মানে ছাবস্ক্ৰাইব কৰিব পাৰিব আপুনি মানে গমেই নাপাব আপোনাৰ নিজৰ মোবাইলতে আপুনি নিজে মানে ছাবস্ক্ৰাইব কৰি ইউটিউবে না পাত্তা একো পাত্তাই নাপাব ইউটিউব ভাবিব কেনেকৈ ছাবস্ক্ৰাইব মানে কেনেকৈ ছাবস্ক্ৰাইবাৰ বাঢ়িছে তো ব'লক দেখাই দিম আপুনি 2 মিনিটতে 20টা 30টা 40টা যিমান বাঢ়ে যিমান ফাষ্ট আপুনি একদম আৰামছে কৰিব পাৰে খালি আপুনি জাষ্ট ইমেইলকেইটা খুলিব লাগিব আপুনি যেটা ইমেইল খুলিব পাৰে খুলি লওক আপুনি যদি 10টা ইমেইল খুলিব পাৰে 10টা ছাবস্ক্ৰাইবাৰ বাঢ়ি যাব আপোনাৰ 20টা ইমেইল খুলিব পাৰিলে 20টা ছাবস্ক্ৰাইবাৰ বাঢ়ি যাব মইতো এতিয়া আপোনাক 4টা বা 5টা মান ইমেইল দেখাই দিম আপোনাৰ ছাবস্ক্ৰাইব কৰি মই ডাইৰেক্ট লাইভ দেখাই আছোঁ আপোনালোকে চাই থাকক তো ইমেইল যদি খুলিব নাজানে তেতিয়া মই তলত ডেছক্ৰিপশ্যনৰ লিংক দি থৈছোঁ কেনেকৈ ইমেইল একাউণ্ট খুলিব পাৰি তো ইমেইলটো খোলাটো একেবাৰে সহজ আপোনালোকে জাষ্ট চাই ল'ব যদি ইমেইল খুলিব নাজানে নিশ্চয় জানেই চাগে আৰু যদি নাজানে মোৰ ডেছক্ৰিপশ্যনৰ লিংক আছে তাৰ পৰা গৈ চাই ল'ব তো এতিয়া ব'লক আমি ভিডিঅ'টো মানে পাছৰখিনি চাওঁ কেনেকৈ আপুনি ছাবস্ক্ৰাইব কৰিব পাৰিব তো ছাবস্ক্ৰাইব কৰিবলৈ হ'লে জাষ্ট একো কৰিব নালাগে আমি এতিয়া প্ৰথমতে মোবাইলৰ স্ক্ৰীনত গৈ লওঁ তো ব'লক তো এতিয়া মানে কি আপুনি মানে মইতো এতিয়া অন কৰি দিলোঁ আৰু এই যে স্ক্ৰীন ৰেকৰ্ডাৰ স্ক্ৰীন পূৰা ৰেকৰ্ড হৈ যাব এতিয়া চাই থাকক কেৱল ক্লিক কৰিব লাগিব তো প্ৰথম আপোনাৰ ইউটিউবটো খুলি দিয়ক খুলি দিয়াৰ পাছত দেখিব আৰু এইটো পেজটো আহিবই আৰু কোনেনো নাজানে কিনো শিকাই আছোঁ তো চুকত একেবাৰে নিজৰ চেনেলটোৰ চিম্বল দেখিব তাত এবাৰ জাষ্ট ক্লিক কৰি লওক তাত ক্লিক কৰাৰ পিছত আপুনি কৰিব লাগিব কি ইয়াত দেখিব ৰ'ব একেবাৰে ওপৰত যিটো লিখা আছে আছামিজ টেক এণ্ড ট্ৰেভেল বুলি লিখা আছে মোৰ চেনেলটোৰ নাম সেইটো আপোনাৰ চেনেলটোৰ নামো তাতে থাকিব তাত এবাৰ জাষ্ট ক্লিক কৰি লওক তো তাত ক্লিক কৰি লোৱাৰ লগে লগে আপোনাৰ এইটো ইয়াত এনেকৈ আহি যাব এতিয়া আপুনি নিজৰ চেনেলটোত চাইন ইন কৰি থৈছে সেইকাৰণে আপোনাৰ ইয়াত এনেকৈ আহি গৈছে তো এতিয়া বাকী একাউণ্টবোৰেদি যদি আপুনি ছাবস্ক্ৰাইব কৰিব বিচাৰে এতিয়া মই ধৰিলোঁ আপোনাক বাকীকেইটাই মই ছাবস্ক্ৰাইব কৰা নাই এতিয়া টেকনিকেল দুনিয়া চেনেলটো হয়তো মই ছাবস্ক্ৰাইব কৰি থৈছোঁ একেবাৰে ওপৰত দিননাথ বৰা লিখা আছে দিছে এই ইমেইলটো এতিয়া মই ইয়াত লগ ইন কৰি লৈছোঁ এতিয়া চাওক এই ইমেইলটোৱে মই এবাৰ ছাবস্ক্ৰাইব কৰিম তো টাইম লাগিব অলপ আপোনালোকক মই দেখাই আছোঁ আপোনালোকে ভালদৰে চাই থাকক তো এনেকৈ লগ ইন হৈ গ'ল আপোনাৰ এতিয়া দিননাথ বৰাত আছিলে দিননাথ বৰা ইমেইলটো ইয়াত আহি গৈছে তো আহি যোৱাৰ পিছত আপোনাৰ চাৰ্চটো টিপি আপোনাৰ চেনেলটোৰ নামটো জাষ্ট ইয়াত চাৰ্চ কৰি লওক মই নিজৰ চেনেলটোৰ নামটো চাৰ্চ কৰি লৈছোঁ আছামিজ টেক এণ্ড ট্ৰেভেল আছামিজ টেক এণ্ড ট্ৰেভেল ইয়াত আহি গৈছে তো আছামিজ টেক এণ্ড ট্ৰেভেল ইয়াত চাৰ্চ কৰি দিলোঁ মই তো দেখিছে 2 নম্বৰত আহি গৈছে মোৰ চেনেলটো আৰু এইটো মই ছাবস্ক্ৰাইবটো ক্লিক কৰি দিছোঁ দেখিছে এইটো ছাবস্ক্ৰাইব হৈ গৈছে বেল আইকনটো টিপি অল কৰি দিছোঁ দেখিলে এবাৰ এনেকৈ ছাবস্ক্ৰাইব হৈ গ'ল আকৌ এইবাৰ ছেকেণ্ডবাৰ এতিয়া দিননাথ বৰাটো কৰিছিলোঁ আকৌ সেইটোতে টিপি পিনি এতিয়া কুচনয়া বুলি এইটো যিটো আছে তলত এই কুচনয়াটোত এবাৰ ক্লিক কৰি ল'লোঁ এতিয়া কুচনয়াটোত ক্লিক কৰাৰ লগে লগে আকৌ লগ ইন হৈ গ'ল আকৌ এবাৰ মোৰ চেনেলটোৰ নামটো চাৰ্চ কৰি দিম আপোনালোকে চাই থাকক জাষ্ট আকৌ চাৰ্চ কৰি দিলোঁ আছামিজ টেক এণ্ড ট্ৰেভেল আকৌ এবাৰ ছাবস্ক্ৰাইব কৰি দিলোঁ আপোনালোকে দেখিছে আকৌ ঘণ্টা বুটান আহি গৈছে আকৌ অল কৰি দিলোঁ দেখিলে দুবাৰ ছাবস্ক্ৰাইব হৈ গ'ল তাৰপৰা আকৌ এবাৰ দেখাম মানে মোৰ যেইটা ইমেইলে কৰা আছে তো এতিয়া কুচনয়া আছিলে কুচনয়াটোত আকৌ এবাৰ ক্লিক কৰি দিয়ক ইয়াত টেকনিকেল দুনিয়া দেখাব হয়তো মই টেকনিকেল দুনিয়াটো ছাবস্ক্ৰাইব কৰিয়ে থৈছোঁ সেইকাৰণে তললৈ আহিছোঁ একেবাৰে তলত দেখিছে এই বেদান্ত বৰা লিখা আছে তলৰ পৰা 2 নম্বৰত এইটোত এবাৰ ক্লিক কৰিলোঁ তো চাওক আকৌ চাৰ্চ কৰি দিয়ক আপোনাৰ চেনেলৰ নামটো তো আকৌ চাৰ্চ কৰি দিলোঁ আকৌ এবাৰ ছাবস্ক্ৰাইব কৰিম চাই থাকক একো ছাবস্ক্ৰাইব কৰিলোঁ এতিয়ালৈকে 3বাৰ নে 4বাৰ কিবা হ'ল আৰু আপোনালোকে নিজে দেখিছে কিমান পটাপট কৰিব পাৰি জাষ্ট আপোনাৰ ইমেইল লাগিব আপুনি ইমেইলটো খোলাৰ লগে লগে এইটো পেজত একদম ইমেইল আপোনাৰ নিজে নিজে আহি যাব একো কৰাৰ প্ৰয়োজন নাই আপুনি ইমেইলটো খোলক আপোনাৰ মোবাইলতে ইয়াত যিমান ইমেইল আপুনি খুলি থোৱা আছে আপোনাৰ মোবাইলত চব ইমেইল ইয়াত আহি যাব অট'মেটিকলি আৰু যদি নাহে অহাটোতো আহিবই যদি আপুনি বেলেগ মোবাইলত খোলা আছে তেতিয়া এই প্লাছ চিনটো টিপি একাউণ্টটো তাত যোগ কৰি ল'ব পাৰে তো আকৌ এতিয়া বেলেগ এটা আকৌ তলত একেবাৰে তলত যিটো আছিলে সেইটো ক্লিক কৰি দিছোঁ একেবাৰে তলৰটোত
তো চাই থাকক একেবাৰে তলৰটো ক্লিক কৰিলোঁ মই এইবাৰ আকৌ ইয়াত চাৰ্চ কৰোঁ আছামিজ টেক এণ্ড ট্ৰেভেল আপুনি নিজৰ চেনেলটোৰ নাম চাৰ্চ কৰিব লাগিব কিন্তু তেনেকৈ আছামিজ টেক এণ্ড ট্ৰেভেল আকৌ চাৰ্চ কৰিলোঁ চাওক আকৌ ছাবস্ক্ৰাইব কৰিলোঁ আকৌ হৈ গ'ল ছাবস্ক্ৰাইব তো দেখিলে আপুনি কেনেকৈ কৰিব পাৰে এতিয়া মই আপোনাৰ মুখৰ আগতে 5বাৰ নিশ্চয় 4বাৰ নে 5বাৰ কেইবাৰ কৰিলোঁ ছাবস্ক্ৰাইব এতিয়া 4টা বা 5টা ছাবস্ক্ৰাইবাৰ আপোনাৰ অটোমেটিকলি এতিয়া বাঢ়ি গ'লে এতিয়া আপুনি যদি 10টা বা 15টা ইমেইল খুলি লয় একেবাৰে উজুটো ইমেইল খোলাটো একেবাৰে উজু তো ইমেইল একাউণ্ট যদি ক্ৰিয়েট কৰিলে 10টা 15টা আপোনাৰ আৰামছে 3-4 মানে 1 মিনিট বা 2 মিনিটত আপোনাৰ 15-20টা যিমান ইচ্ছা আপুনি কৰি ল'ব পাৰে এতিয়া মই 1 মিনিটতে দেখিলে 1 মিনিট হোৱাই নাই 1 মিনিটৰ আগতে 5টামান মই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিলোঁ নিজৰ মোবাইলতে আপুনি নিজে এনেকৈ আপুনি যিমান ইচ্ছা ছাবস্ক্ৰাইব কৰি ল'ব পাৰে তো একেবাৰে ইজি আপুনিও কৰি লওক আৰু এনেকৈ একাউণ্টবোৰতে আপুনি ভিডিঅ' চাইও থাকিব পাৰে ভিডিঅ' চাই থাকিলে আপোনাৰ বেলেগ এটা একাউণ্টত গৈ যদি ভিডিঅ' চাই তেতিয়া কোনো প্ৰভাৱ নপৰে আপোনাৰ চেনেলটোৰ ওপৰত এনেকৈ এতিয়া মোৰ চেনেলটোতো আছামিজ টেক এণ্ড ট্ৰেভেল এতিয়া মই বেদান্ত বৰা বুলি বেলেগ এটা মানে ইমেইলত চাই আছোঁ এতিয়া ভিডিঅ'টো চাওঁ মোৰ ৱাটচ টাইমো বাঢ়ি যাব মোৰ চেনেলটোৰ ভিডিঅ' চাই থাকিলে আৰু ভিউ আহি যাব তো এনেকৈ আপুনি ভিউ বঢ়াব পাৰে ৱাটচ টাইমো বঢ়াব পাৰে লগতে মুঠতে ছাবস্ক্ৰাইবাৰ বঢ়োৱাটো মূল কথা আচলতে আপোনাৰ যদি কেনেবাকৈ 1000 ওচৰা-ওচৰি ছাবস্ক্ৰাইবাৰ হৈছে কেইটামান ছাবস্ক্ৰাইবাৰ লাগে সেই ছাবস্ক্ৰাইবকেইটা কিজানি আপোনালোকৰ এতিয়ালৈকে অহা নাই তো 1000 ছাবস্ক্ৰাইবাৰ হ'লেও নিশ্চয় মনিটাইজেশ্যন এনেবল কৰিবলৈ সক্ষম হ'বই তো সেইকাৰণে আপুনি ইয়াত এনেকৈ ছাবস্ক্ৰাইবাৰ 5টা বা 6টা লাগে ধৰি লওক 30টা বা 40টা লাগে আৰামছে বঢ়াই ল'ব পাৰে তো এইটো উপায়টো আছিলে একদম ইজি আপুনি একদম আৰামছে কৰিব পাৰে যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু এনেধৰণৰ চাওক মই এনেধৰণৰ আৰু ভিডিঅ' দিওঁ এইটো কোনো ফেক ভিডিঅ' নহয় পূৰা সম্পূৰ্ণ সত্য তথ্যযুক্ত গুগলৰ ওপৰত বেছ ভিডিঅ' তো মই একদম সঁচাই কৈছোঁ একদম সম্পূৰ্ণ এটা আজিলৈকে ফেক ভিডিঅ' দি পোৱা নাই ভৱিষ্যতেও নিদিওঁ তো আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেধৰণৰ যাতে আৰু ভিডিঅ' লাভ কৰিব পাৰে তো আজিলৈ ইমানেই ধন্যবাদ